স্বাগতম জনাইছোঁ মোৰ প্ৰথমটি লং ভিডিঅ'লৈ। এডিট কৰিবলৈ ইমান নাজানো, তেও অলপমান ট্ৰাই কৰিছোঁ, কেনেকুৱা পাই জনাব। আজি বনাব লৈছোঁ এয়া পাভ মাছ ফ্ৰাই আৰু শ'ল মাছৰ এখন চব্জি। তাকে কেনেকৈনো বনাওঁ চাওঁচোন বলক। এতিয়া মই মাছখিনিত এয়া হালধি নিমখ দি মেলি ধুনীয়াকৈ মিলাই ল'ম। আৰু পাভ মাছ অলপমান টানকৈ ফ্ৰাই কৰি খাই কোনে কোনে ভাল পায় জনাবচোন। মোৰ যে পাভ মাছ মানে অলপমান ডিপ ফ্ৰাই কৰি খালে মানে বেছি খাই ভাল লাগে। আৰু এইফালে মই কেৰাহী পাতিলোঁ আৰু তেলো দিলোঁ। কেৰাহী গৰম হোৱাত তেলখিনি অলপমান কম হোৱা দেখি আৰু এবাৰ তেল দি লৈছোঁ। তেলখিনি অলপমান পাক উঠাত মই এয়া দিলোঁ মাছ। যিহেতু কৈছোঁৱে নহয় অলপমান টানকৈ ফ্ৰাই কৰিলে খাই ভাল লাগে, সেইকাৰণে অলপ দেৰিলৈকে ফ্ৰাই কৰিম। মাছখিনি ফ্ৰাই হ'বলৈ দি মই এইফালে লেচেৰা মাহ অলপমান কাটি ল'ব লৈছোঁ। মানে আৰু এখন চব্জি বনাব লাগিব, এখন চব্জিয়ে খাই ভাল নালাগে যিহেতু। আলু চালু গুচাই মেলি ছাইড কৰিয়ে থৈ লৈছোঁ। আৰু তাৰপিছত এইফালে আকৌ মাছ কিপিছোঁ অলপমান ৰঙচুৱা হোৱাত উল্টাই দিছোঁ। এয়া মই পাভ মাছ, তাৰপিছতে আকৌ শ'ল মাছ দুটা একেলগতে ফ্ৰাই কৰি দিলোঁ। আৰু শ'ল মাছ ফ্ৰাই কৰি খাই ভাল লাগে, খালি চব্জি দি খাই বেছি ভাল লাগে। দুখন চব্জি যিহেতু বনাম, সেইকাৰণে পিঁয়াজ কাটি লৈছোঁ আৰু আদা নহৰু মই খুন্দি ল'ম। আদা নহৰু আকৌ ৰাফকৈ খুন্দি খালে টেষ্টটো বেলেগ হয়, আৰু একদম মিহিকৈ পিচি খালেও টেষ্টটো বেলেগ হয়। কয় নহয় যে কাটাৰ চাইজটোৰ টেষ্টটো বেলেগ বেলেগ হয় বুলি কয়। এয়া মই মাছখিনি প্লেট এখনতে কাঢ়ি লৈছোঁ। মই এতিয়া কেৰাহীটো ননমাওঁ, সেই তেলখিনিতে মই আকৌ এতিয়া চব্জিখিনিও বনাম। মানে মাছৰ তেলতে মই বনাম, আৰু মাছৰ তেলতে চব্জিকণ বনাই খাই বেছি সোৱাদ লাগে, টেষ্ট এটা বেলেগ হয়। আৰু এতিয়া মই এই পিঁয়াজখিনি ৰঙচুৱা হোৱাত ইয়াত মই খুন্দি লোৱা আদা নহৰুখিনিও দি লৈছোঁ। অলপমান ৰঙচুৱা হোৱাত মই ইয়াত দিম হালধি নিমখ, বেলেগকৈ আৰু মছলা একো নিদিওঁ যিহেতু এখন চিম্পল থালি। এতিয়া মই ইয়াত দিম আলু, এয়া আলুখিনি মই সিজাত দিম বিলাহীখিনি মই সৰু সৰুকৈ কাটি মেলি ৰেডি কৰি থৈছোঁ। আৰু লাইখিনি দিয়াৰ আগতে মই বিলাহীখিনি দিছোঁ, কাৰণ লাইখিনি বেছি সময় সিজালে মানে কি হয় সোৱাদটো অলপমান বেয়া হৈ যায়, মানে ভাল নাপাওঁ খাই। অলপমান কেঁচা কেঁচা ভাৱ এটা থাকিব লাগে লাইখিনি। মানে মই দীঘলে দীঘলে যিহেতু দিম, বেছি ঢিলা হৈ গ'লেও খাই ভাল নালাগে। মানে কি কয় অলপমান মানে পাতখিনি বেছি মৰহি যোৱা নিচিনা হৈ গ'লে খাই ভাল নালাগে। এতিয়া লাইখিনি মই ধুনীয়াকৈ মিলাই ইয়াত মই গৰম পানী অলপমান দিম। এয়া উতল আহিলে আৰু তাৰপাছতে মই ইয়াত দি দিছোঁ শ'ল মাছখিনি। মই মাথা কিপিচ ভাঙি দিম পিছত অলপমান সিজাত। তাৰপাছতে মই কেৰাহী নমোৱাৰ ভিডিঅ'টো কৰিবলৈ পাহৰিলোঁ, ডাইৰেক্ট এতিয়া পৰিৱেশনে কৰিব লৈছোঁ। আৰু আপোনালোকেও এনেকৈ চিম্পলকৈ বনাই ট্ৰাই কৰি চাবচোন, খাই বৰ ভাল লাগে। আৰু শ'ল মাছৰ মানে লাই লগত এই কম্বিনেশ্যনটো মানে মোৰ খুব প্ৰিয়। এয়া মই বাতিত উলিয়াই ল'লোঁ। তাৰপাছতে এয়া আমাৰ লেচেৰা মাহ চব্জি, তাৰপিছতে এয়া চালাড এখনো বনাইছিলোঁ। এইখন মোৰ চিম্পল অসমীয়া থালি। কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।